নমস্কাৰ সকলোকে। এজন চাকৰি প্ৰত্যাশী মাহৰ পিছত মাহ তেওঁ পঢ়ি আছে, দিনে 8ৰ পৰা 10 ঘণ্টা। শেষত আবেদন কৰিবলৈ যেতিয়া ৱেবছাইট খুলিলে স্ক্ৰীনত দেখা পালে এপ্লিকেশ্যন ফিজ 850 টকা। এতিয়া আন এজন প্ৰাৰ্থীয়ে একেটা পৰীক্ষাৰ বাবে আবেদন কৰিলে, তেওঁ ফিজ 175 টকা। একেটা পৰীক্ষা, একেটা কুৱেশ্যন পেপাৰ, একেটা এক্সামো চেণ্টাৰ। তেন্তে মাচুল কিয় বেলেগ বেলেগ? এইটো অন্যায় নে সামাজিক ন্যায়? আজি আমি কোনো পক্ষ ল'বলৈ অহা নাই, আজি আমি কোনো ধৰণৰ আৱেগিক নহয়। তথ্য, চৰকাৰ নীতি আৰু বাস্তৱতাক লৈ আজি কথা পাতিম। সেইবাবে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষত মই এনে এটা সমাধানৰ কথা ক'ম যিটো হয়তো সকলোৰে বাবে অধিক যুক্তিসংগত হ'ব পাৰে। আবেদনৰ মাচুল কিয় ইমান বেছি? প্ৰথমতে এটা কথা বুজি ল'ব লাগিব। আপুনি ভাবি লওক, এখন অনলাইন ফৰ্ম ছাবমিট কৰিছোঁ, এইটোৰ বাবে 850 কিয়? কিন্তু বাস্তৱ ছবিখন অলপ বেলেগ। IBPS বা SSCৰ দৰে সংস্থা কিছুমানে বছৰি প্ৰায় লাখ লাখ পৰীক্ষা অনুষ্ঠিত কৰে। ইয়াৰ বাবে কিছুমান প্ৰয়োজনীয় বস্তু দৰকাৰ হয়, যেনে হাজাৰ হাজাৰ কম্পিউটাৰ লেব, হাই স্পীড ছাৰ্ভাৰ, চাইবাৰ ছিকিউৰিটি, বায়'মেট্ৰিক ভেৰিফিকেশ্যন, CCTV মনিটৰিং, এডমিট কাৰ্ড জেনেৰেশ্যন, ইনক্ৰিপ্টেড কুৱেশ্যন পেপাৰ, ৰিজাল্ট প্ৰচেছিং, টেকনিকেল টীম, ডাটা ছিকিউৰিটি। ইমানবোৰ থাকেই। লগতে ইয়াৰ উপৰিও কুৱেশ্যন পেপাৰ ছেটিং, নৰ্মেলাইজেশ্যন, মাল্টিপল শ্বিফ্ট মেনেজমেণ্ট, হেল্প ডেস্ক, লিগেল কমপ্লেইনছ। অৰ্থাৎ এটা অনলাইন এক্সাম অনুষ্ঠিত কৰাটো কোনো ৱেবছাইট বনোৱা নহয়, ই এটা বিশাল নেশ্যনেল লেভেল অপাৰেশ্যন। আৰু IBPS বা ছেল্ফ ফাইনেন্স অৰ্গেনাইজেশ্যন, অৰ্থাৎ তেওঁলোকে এই খৰচৰ ডাঙৰ অংশ আবেদন মাচুলৰ পৰাই সংগ্ৰহ কৰে। সেইবাবে জেনেৰেল OBC EWSৰ বাবে ফি সাধাৰণতে 850ৰ ওপৰত হয়। এতিয়া আপোনালোকৰ মনত চাগে এটা প্ৰশ্ন আহিছে, তেনেহ'লে SC বা SCয়ে কিয় কম দিয়ে, নাইবা তেওঁলোকৰ ফিজ কিয় কম? এই অংশটো হৈছে আটাইতকৈ বিতৰ্কিত অংশ। আজি ছ'চিয়েল মিডিয়া খুলিলেই এটা প্ৰশ্ন জেনেৰেলি দেখা পোৱাই যায়। এক্সাম একেই, কিন্তু এজনে দিবলগীয়া হৈছে 850 টকা আৰু আনজনে দিবলগীয়া হৈছে 175 টকা। কিয়? ইয়াৰ উত্তৰ ইতিহাসত আছে। ভাৰতত বহু দশক ধৰি SC আৰু ST লোকসকল সমাজ শিক্ষা, চাকৰি আৰু সামাজিক সুযোগৰ ক্ষেত্ৰত বহুত পিছ পৰি আছিল। সেইবাবে সংবিধানে চৰকাৰক বিশেষ ব্যৱস্থা লোৱাৰ বাবে ক্ষমতা দিয়ে, য'ত আহি পৰে ৰিজাৰ্ভেশ্যন, স্কলাৰশ্বিপ, ফ্ৰী কনচেশ্যন, হোষ্টেল ছাপোৰ্ট, আৰু এই সকলোবোৰ তাৰেই অংশ। ইয়াৰ উদ্দেশ্য হৈছে এডভান্টেজ দিয়া নহয়, অপৰচুনিটি ইনক্ৰিজ কৰা। অৰ্থাৎ যদি মাচুল কম হয় তেন্তে অধিক SC বা ST প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। এইটো চৰকাৰৰ যুক্তি, কিন্তু গল্পটো ইমানতেই সমাপ্ত নহয়। এতিয়া আহোঁ আনটো বাস্তৱিকতালৈ। ধৰি লওক অসমৰ এখন গাঁৱৰ এজন জেনেৰেল কেণ্ডিডেট। তেওঁৰ দেউতাক এজন দিন হাজিৰা কৰা মানুহ, তেওঁৰ টকাৰ সমস্যা আছে, কিন্তু কেটেগৰী জেনেৰেল। তেওঁ দিব লাগিব 850 টকা। আনহাতে এজন SC কেণ্ডিডেট, যদি তেওঁ পৰিয়াল আৰ্থিকভাৱে কিছু ভাল অৱস্থাতো থাকে, তেওঁ দিব লাগিব 175 টকা। এইখিনিতেই বহু মানুহে প্ৰশ্ন তোলে, কেটেগৰী ফাৰ্ষ্ট নে ইনকম ফাৰ্ষ্ট? কোনটো বেছি গুৰুত্বপূৰ্ণ? এইটো সহজ প্ৰশ্ন নহয়, আৰু ইয়াৰ কোনো ধৰণৰ সহজ উত্তৰো নাই। এজন চাকৰি প্ৰত্যাশীৰ বাস্তৱিকতা। এতিয়া ভাবি লওক, এজন ষ্টুডেণ্টে বছৰত বহুকেইটা এক্সামৰ বাবে এপ্লাই কৰে, যেনে IBPS PO, IBPS ক্লাৰ্ক, SBI PO, এটচেট্ৰা। এনেকুৱা ধৰণৰ বহুত এক্সামৰ বাবে সি এপ্লাই কৰে, আৰু প্ৰতিটো এপ্লিকেশ্যন ফৰ্মৰ বাবদ সি 850 টকা দিবলগীয়া হয়। তেন্তে কেৱল আবেদনতেই তেওঁৰ ভাগৰ 6,000 পৰা 8,000 টকা মাহে গুচি যায়। তাৰপিছত বুকছ, মক টেষ্ট, ইণ্টাৰনেট, ট্ৰেভেল, হোষ্টেল, কোচিং, এইবিলাক খৰচটোতো থাকিলেই। এইবিলাক মিলাইতো তেখেতৰ প্ৰায় মাহত 20,000 পৰা 30,000 টকা খৰচ হ'ব পাৰে। কিন্তু এইটো এটা মধ্যবিত্ত পৰিয়ালৰ বাবে সৰু কথা নহয়। দুয়োটা পক্ষৰ যুক্তি। এতিয়া অলপ শান্ত মগজেৰে দুয়োটা দিশ চাওঁ আহক। চৰকাৰৰ যুক্তি প্ৰথম। SC ST ঐতিহাসিক বৈষম্য এতিয়াও সম্পূৰ্ণ শেষ হোৱা নাই, সেইবাবে ফ্ৰী কনচেশ্যন প্ৰয়োজন আছে। সামাজিক ন্যায় মানে সকলোকে একে ব্যৱহাৰ কৰা নহয়, পিছপৰাক আগবঢ়াই অনাও সামাজিক ন্যায়। এতিয়া আহিছোঁ প্ৰাৰ্থীৰ যুক্তি। জেনেৰেল মানেই ধনী নহয়, OBC মানেই আৰ্থিকভাৱে শক্তিশালী নহয়। আজি ভাৰতত বহু জেনেৰেল পৰিয়ালো আণ্ডাৰ BPLত পৰে। সেইবাবে এই ফি ষ্ট্ৰাকচাৰটো ইনকম বেছড হ'ব লাগে। কিন্তু এই যুক্তিও সম্পূৰ্ণভাৱে অযুক্তিসংগত নহয়। তেন্তে ইয়াৰ সমাধান কি হ'ব পাৰে? মোৰ মতে সমাধান তিনিটা হ'ব পাৰে। প্ৰথমটো হৈছে ইনকম বেছ ফ্ৰী ডিছকাউণ্ট। যাৰ ইনকম কম হৈছে তাৰ ফিও কম কৰিব লাগে, আৰু কেটেগৰী ইয়াৰ বাবে যিয়ে নহওক। দ্বিতীয়টো হৈছে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন। এবাৰ সকলো ডকুমেণ্ট আপলোড কৰাৰ পাছত যাতে প্ৰতিটো এক্সামৰ বাবে পুনৰ ডকুমেণ্ট আপলোড কৰিবলগীয়া নহয়, তেতিয়া আমাৰ কিছু খৰচ কমি আহিব। তৃতীয়টো হৈছে যিসকল কেণ্ডিডেটে এক্সামত উপস্থিত থাকে তেওঁলোকৰ ফি এটা অংশ ৰিফাণ্ড পাব লাগে। RRBয়ে কিছু ক্ষেত্ৰত এনেকুৱা ব্যৱস্থা ইতিমধ্যে কৰিছে। এতিয়া শেষ কথালৈ আহিছোঁ। এই ভিডিঅ'টো এনেকুৱা উদ্দেশ্য নহয় যে কি কোনো ধৰণৰ কেটেগৰীৰ বিপক্ষে যোৱা হৈছে।
কাৰণ SC বা ST সমাজে ইতিহাসত বহু কষ্ট ভুগিছে, এই কথাটো সত্য। আনহাতে আজিৰ দিনত বহু জেনেৰেল আৰু OBC পৰিয়ালো আৰ্থিকভাৱে যথেষ্ট কষ্টত আছে, এই কথাও সত্য। সেইবাবে সমস্যাটো জেনেৰেল ভাৰ্চেছ ST SC এনেকুৱা ধৰণৰ নহয়। সমস্যাটো হৈছে চাকৰি প্ৰত্যাশীৰ ওপৰত ক্ৰমাগত বৃদ্ধি পোৱা আৰ্থিক বোজা। এতিয়া সিদ্ধান্ত আপোনাৰ। আপুনি কি ভাবে? সকলোৰে বাবে একে ফি হ'ব লাগে, নাইবা বৰ্তমানৰ ব্যৱস্থাই সামাজিক ন্যায় নিশ্চিত কৰিছে, নাইবা ইনকমছেছ ছিষ্টেম হ'লে আটাইতকৈ বেছি ভাল সমাধান হ'ব? সেইবাবে নিজৰ মতামত যুক্তি সহকাৰে কমেণ্টত লিখিব। কাৰণ মতামত বেলেগ হ'ব পাৰে, কিন্তু আলোচনা তথ্যভিত্তিক হ'ব লাগে। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।